আজি মই গৈ আছোঁ যোৰহাট টাউনলৈ। একচুৱেলি মোৰ ইমাৰ্জেঞ্চি কাম এটা ওলালে, সেইটো কাৰণে এতিয়া যাবলৈ ওলাইছোঁ। মোৰ লগত আৰু দুজন বন্ধু যাব, সিহঁতেতো এতিয়ালৈ আহি পোৱাহি নাই। মই আহি পল্টন বজাৰ ৰেলৱে ষ্টেচন পালোঁ, তো টিকেটো কাটিলোঁ। বৰ্তমান বন্ধু দুজন আহি পোৱা নাই কাৰণে ৰখি আছোঁ। আৰু আমি যাম আপোনাৰ নাগালেণ্ড এক্সপ্ৰেছ, যিখন আপোনাৰ আছে 8:45। তো ট্ৰেইনখনো আহি পোৱাহি নাই এতিয়ালৈকে। তো পল্টন বজাৰ ষ্টেচনত মই ৰৈ আছোঁ। বলক তেনেকৈ গৈ থাকোঁ। এয়া হ'ল পল্টন বজাৰ ষ্টেচনৰ ভিতৰৰ দৃশ্য। ষ্টেচনটো আগতকৈ এতিয়া বহুত ধুনীয়া হ'ল, বহুত ধুনীয়াকৈ বনাইছে ষ্টেচনটো। এইসকল যাত্ৰী আপোনাৰ ৰখি আছে, ট্ৰেইন আহি পোৱাহি নাই চাগে। মই এতিয়া বৰ্তমান ৰেলৰ কাষলৈ গৈ আছোঁ। এখন ৰেল আহি পিনি ইয়াতে ৰখি আছে, চাগে ৰাজধানী এক্সপ্ৰেছ হয়। ৰাজধানী এক্সপ্ৰেছে লিখা আছে। তো মোৰ ট্ৰেইনখন আছে আপোনাৰ 6 নম্বৰ প্লেটফৰ্মত। আমি 6 নম্বৰ প্লেটফৰ্মলৈকে গৈ আছোঁ এতিয়া। এইখনে হ'ল আমি যাব লগা ট্ৰেইনখন। ট্ৰেইনখন অলৰেডি আহি পিনে ৰখি আছে। গুৱাহাটী ডিব্ৰুগড়, গুৱাহাটী MXN এক্সপ্ৰেছ, এইখনেই হ'ল ট্ৰেইনখন। কিন্তু এতিয়ালৈ মোৰ ট্ৰেইনজন আহি পোৱাহি নাই, তাকে ৰখি আছোঁ ট্ৰেইনৰ বাহিৰত। সিহঁত আহি পাব আৰু উলুবাৰী পাইছে। সিহঁত অহালৈকে ৰখি আছোঁ, সিহঁত আহিলে একেলগে ট্ৰেইনত উঠিম। ট্ৰেইন অলৰেডি আহি পাই গ'ল। আমি ট্ৰেইনত উঠিলোঁ, কিন্তু আমি বহিবলৈহে চিট পোৱা নাই। কিয় হৈ আছে এয়া চাওক, পূৰা গোটেই ট্ৰেইন মানুহৰে ভৰ্তি হৈ আছে। এতিয়া সময় ৰাতি 12 বাজিছে আৰু আমি আহি লামডিং ষ্টেচন পালোঁহি। ইয়াত ভাল আপোনাৰ ৰুটি বনায়, ৰুটি আৰু তৰকাৰী। তো তাকে খাবলৈ আমি লগৰ দুজন ওলাই আহিছোঁ ট্ৰেইনৰ পৰা। চাৰিওপিনে পূৰা কুঁৱলীৰে বগা হৈ আছে এইখন পথাৰ, আৰু পথাৰখন পূৰা মাজত এজোপা গছ, এজোপা দুজোপা তেনেকৈ গছ আছে, আৰু পূৰা কুঁৱলীৰে বগা হৈ আছে। পূৰা মানে ৰাতিপুৱা শুই উঠি অকণমান দৰ্জাৰ কাষত আহি পিনে থিয় হ'লোঁ। মানে ৰাতিপুৱা যিটো বতাহ লাগিছে, সেই বতাহটো লাগি পূৰা মানে টোপনি নিচা ফাটি গ'ল, পূৰা মন ফ্ৰেছ হৈ গ'ল। ফাইনেলি আহি আমি যোৰহাট ষ্টেচন পালোঁহি। তো এতিয়া আমি ট্ৰেইনৰ পৰা নামি আছোঁ। এয়াই হ'ল আপোনাৰ যোৰহাট ৰেলৱে ষ্টেচন। লগ পাম বাৰু।
মই যিটো কামত আহিছিলোঁ সেই ঠাইখিনি আহি পালোহি। এতিয়া অকণমান ৰেষ্ট লওঁ। ৰাতিপুৱা 9 বজাৰ পৰা কামটো ষ্টাৰ্ট হ'ব। বেছি সময় কাম নহয় বাৰু, 1-2 ঘণ্টা কাম হয় মাত্ৰ। তো এতিয়া ৰাতিপুৱা প্ৰায় 6-6:30 মান বাজিছে চাগে, ভালদৰে চোৱাই নাই মই। তো এতিয়া অকণমান ৰেষ্ট লওঁ, শুই লওঁ। গোটেই ৰাতি টোপনি হোৱা নাই ট্ৰেইনত, সেনেকৈ আহিছোঁ কষ্ট কৰি পিনে। এতিয়া অকণমান শুই লওঁ ৰাতিপুৱা 9 বজালৈকে। 9 বজাত উঠি পিনে কামত লাগি যাম। তাৰপিছত কামখিনি শেষ হ'লে আকৌ ৰিটাৰ্ণ গুৱাহাটী। তো যাওঁতে ট্ৰেইনত যাওঁ নে বাছত যাওঁ এতিয়ালৈকে ঠিক কৰা নাই, চাই লওঁ। সময় অনুযায়ী যিটো সুবিধা হয়, যিটো পাওঁ আৰু সেইখিনি সময়ত তাতেই গুচি যাম আৰু। চ' ফ্ৰেণ্ড, এতিয়া অকণমান শুই লওঁ, অকণমান ৰেষ্ট লওঁ, বাকী লগ পাম আকৌ। অৱশেষত আমাৰ কামটো হৈ গ'ল। এতিয়া আমি বাছতে যাম বুলি ভাবিছোঁ। সেইটো কাৰণে প্ৰথমে আমি এতিয়া যাম ISBT লৈকে। ISBTত বাছৰ টিকেট কাটি তাৰ পৰা গুৱাহাটীলৈ যাম। তো আমি যিখিনি ঠাই আছোঁ ইয়াৰ পৰা ডাইৰেক্ট ISBT লৈকে গাড়ী নাপায়। প্ৰথমে যাব লাগিব বৰুৱা চাৰিআলিত, বৰুৱা চাৰিআলিৰ পৰা যাব লাগিব আপোনাৰ ISBT। তো এতিয়া তাকেই অটো ৰখি আছোঁ বাহিৰত, ৰাস্তাত অটো ৰখি আছোঁ। অটো আহিলে প্ৰথমে বৰুৱা চাৰিআলি গৈ তাৰ পৰা ISBT লৈকে যাম। অটো আহি পোৱাহি নাই। এতিয়া আমি অটোত উঠি পিনে যোৰহাট ISBT বাছ ষ্টেণ্ডলৈ গৈ আছোঁ। আমি একচুৱেলি একো ঘূৰিবৰ কাৰণে টাইমেই নাপালোঁ, জাষ্ট নিজৰ কামটো কৰা হ'ল আৰু এতিয়া আমি ৰিটাৰ্ণ গৈ আছোঁ। আপোনালোকক যোৰহাট টাউনখন একো ভালদৰে দেখুৱাব নোৱাৰিলোঁ। তো নেক্সট টাইম কেতিয়াবা আকৌ আহিম, আহি পিনে ভালদৰে আপোনালোকক যোৰহাট টাউনখন আপোনালোকক দেখুৱাম। চ' এতিয়া মই আহি পালোঁ আপোনাৰ যোৰহাট ISBT। এয়া মোৰ যে পিছত দেখিছে এইবোৰ, এইটো হ'ল ISBT বাছ ষ্টেণ্ড। আহি পিনে বাছৰ টিকেট কাটিলোঁ। বাছ আছে মোৰ 2:30 বজাত। এতিয়া হ'ল আপোনাৰ সময় 1:45। তো ৰখি আছোঁ বাছখন অহালৈকে। বাছখন আহিলে আৰু যাম আৰু। এইটোৱে হ'ল ISBT বাছ ষ্টেণ্ড যোৰহাট চহৰৰ। যাম এইখন বাছত গুৱাহাটীলৈকে। ঋষি ইণ্ডিয়া ট্ৰেভেলছ এইখন বাছে যাব গুৱাহাটীলৈকে। তো আমি এইখন বাছৰে টিকেট কাটিছোঁ। $20, $23, $24 কিয় নিদিব? 20 ক'ত? 28। এতিয়া আমি আহি পালোহি জখলাবন্ধা। ইয়াত বাছখন ৰখিছে অকণমান হোটেলত। চ' আমিও কিবা এটা খাই লওঁ হোটেলত। এতিয়া বহুত ভোক লাগিছে। আপোনালোকে যে এইবোৰ দেখিছে, এইবোৰ হ'ল পেৰা আৰু লাড্ডু। পেৰাবোৰ বৰ ধুনীয়া ডিজাইনত মানে আপোনাৰ সজাই থৈ দিছে। বোকাখাততো আপোনাৰ পেৰাবোৰ এনেকৈ ডিজাইনত আপোনাৰ সজাই থৈ দিয়ে। তো বোকাখাতৰ ষ্টাইলতে মানে আমি খাবলৈ ৰুটি অৰ্ডাৰ কৰিছোঁ। আৰু এয়া চাওক ৰুটিৰ লগত আপোনাৰ কিমান চব্জি দিছে। এতিয়া সময় ৰাতি 10টা বাজিছে আৰু আমি আহি খানাপাৰা পালোঁ। জাষ্ট বাছৰ পৰা নামিলোঁ। ঘৰলৈ যাবলৈ আকৌ এতিয়া বেলেগ গাড়ী ল'ব লাগিব। চ' ফ্ৰেণ্ডছ, এতিয়া মই ঘৰলৈ ৰেপিডত গৈ আছোঁ।
আৰু আজিৰ ব্লগটো ইমানতে শেষ কৰিলোঁ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। চ' তেতিয়াহ'লে সকলোৱে ভালদৰে থাকিব। গুড নাইট আৰু মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিব।